এডভেঞ্চাৰ ভাল হয় না নহয় তাৰপিছত সেইটোৱেতো লাগে কষ্ট পালে এনজয়টো পোৱা যায় হয় নে নহয় এই টকাৰ আন্তাজত চলাই আছে দেই আমাৰ মানুহে खत्म बाय बाय टाटा गुड बाय गया হেল্ল' গাইজ মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এতিয়া গৰমৰ দিনত আমি গৈ আছোঁ এনেকুৱা এটা প্লেছত য'ত আমি গা ধুব পাৰিম পূৰা ঠাণ্ডা পানী একেবাৰে এখনিৰ পৰা কিমান দূৰ আছে ইয়াৰে পৰা 17 কিলোমিটাৰ আমি গৈ আছোঁ এতিয়া দুইজুমা আৰু দুইজুমা কেনেকৈ যাব পাৰি মই কৈ আছোঁ যিটো পাঠশালা আছে পাঠশালাৰ পৰা ৰাইট ছাইডত যিটো ভূটান ৰোড আছে ভূটান ৰোডেৰে হৈ ডাইৰেক্ট চিমলা পাৰ হৈ কেনে দাউধৰা পাব দাউধৰাৰ পৰা ৰাইট ছাইডে অলপমান গ'লে আপোনালোকে পাই যাব দুইজুমা ধৰিবই পৰা নাই চশমা যদি দেখা নাপাব নহয় পহৰটো মানে কম বা ৰাস্তা আহিছোঁ দে ফাইনেলি আৰু মজা দেখোন ইয়াৰ কাৰণে ধৰি থাকোঁ থাকক দে কি কয় ভালকৈ সেই গ্লাছ চাছ মাৰি থৈ ৱাও মজা প্লেচ এইফালে পানী আছে নিজৰা বহুতটা আছে বুলি শুনিছোঁ বাৰু পাহাৰ মজা অলপ কাপোৰ চাপোৰ সলাই লওঁ ইয়াতে পূৰা গা ধুব লাগিব আজি তো আমি আহিছোঁ আজি দুইজুমা এয়া আমাৰ নেপো আছে এয়া মানস উইথ ফুল বডি আমাৰ দীপাংকৰ হেল্ল' ৰাজ টিগলা ইয়াত আহিছোঁ আমি ভিউজ বঢ়িয়া আৰু চাৰিওফালে পানী আমি জাষ্ট গৰমত গা ধুবই আহিছোঁ আৰু গোটেইকেইটাই বহু দিনৰ মূৰত এতিয়া বহুত পানী আছে আমি অলপ গা ধুবৰ কাৰণে বেছি পানীটো বিচাৰি আছোঁ এইখিনিত অলপ পানী আছে কিন্তু ইমান স্পীড নাই পানী বেছি আছে বাৰু আমি অলপ আগুৱাই যাম এতিয়া আৰু এখনিত অলপ আছে বাৰু এতিয়া অলপ বুকদানে মাৰোঁ ৰ ফটো মাৰা নাই ভিডিঅ' ভিডিঅ' কৰি আছোঁ নাই মই সদায় দি এনে আপোনাৰ এই বোকা পানীটো খেলি কেনে লাগিছে ইয়াৰ মোবাইলত পৰিল এয়া চাওক আমাৰ পাগলকেইটাৰ লগত এইকেইটা বোকা খেলি আছে পাগলকেইটা মোবাইল চেছ মোৰ
মোৰ অৱস্থা চাওক এতিয়া একেবাৰে ক'লা হৈ আছে বৰষুণে পৰিব চাগে আমি সোনকাল যাব লাগে বহুত ডাঙৰ বৰষুণ কমচে কম আমি 1 ঘণ্টা বৰষুণত দিলোঁ তাৰপিছত কিবাকৈ মানে গাড়ীৰ ভিতৰত সোমালোঁ আৰু এতিয়া কাপোৰ চাপোৰ মানে পিন্ধিবৰ সময় নহয় চব আমি মানে অৰ্ধনগ্ন অৱস্থাত অৱস্থা একেবাৰে বেয়া এয়া কিমলাত নামব যে একদম আমি বৰষুণৰ পিছত এয়া কিমলাত নামব যে আমি বৰষুণৰ পিছত এয়া গাড়ীত ভিজি এয়া আমাৰ মানস এই ভাই পেন জিকিছে গোটেইকেইটা বাকীকেইটাতো আৰু কি মানে কাপোৰে পিন্ধিব পোৱা নাই সেই পিনা অনুপ আছে পুৰা একদম অৰ্ধনগ্ন অৱস্থাত